নমস্কাৰ, মই চিমি চাংমাই। আজি মই প্ৰথম ব্লগ দিছোঁ 1 জানুৱাৰীৰ পৰা। আপোনালোকে মোক ছাপোৰ্ট কৰিব। ব'লক আজি 1 জানুৱাৰী আমি কি কৰিছোঁ চাই আহোঁগৈ। আজি মই মাৰ ঘৰত আছোঁ, মাৰ ঘৰতে 1 জানুৱাৰী খাবলৈ লৈছোঁ। এয়া আমাৰ ল'ৰাটোৱে ভাত খাই আছে, মাহীয়েকে খুৱাই আছে। অ' মাহীয়েকে খুৱাই আছে। এয়া মাহঁতে বনাই আছে, এয়া বৌ বহি আছে। এয়া গাহৰি বইল কৰি থোৱা আছে আৰু এয়া কেৰাহী পাতি থোৱা আছে গাহৰি মাংস বনাবলৈ। এয়া তেল দিয়া হ'ল। এয়া চব কাটি মেলি থোৱা হৈছে, আলু গুটি, আদা নহৰু, পিঁয়াজ আছে তলত। আৰু এয়া আছে আজি আমাৰ স্পেচিয়েল হাঁহৰ মাংস। এয়া বৰমাই এতিয়া গাহৰিৰ কাৰণে পিঁয়াজ দিব নহয়, কি দিলে? পাঁচফোৰণ, জিৰা। এতিয়া এয়া পিঁয়াজ, পৰি গ'ল তেলত। এই দিব আদা নহৰু ন বমা? আদা দিছোঁ, তাৰপৰা নহৰু দিম, কেঁচা জলকীয়া দি দিব আকৌ, কেঁচা জলকীয়া দিব লাগিব, তাৰপৰা নহৰু দিব, এয়া নহৰু, এয়া হালধি দিলে, মাংসত দি দিছে হালধিটো। এইটো কি মছলা? গৰম মছলা। এয়া কি মছলা? মিট মছলা। ইয়াতে আকৌ তেজপাত দিলে। এতিয়া চব ইয়াত যাব আমাৰ গাহৰি। এয়া বমাই দিছে মাংস। বিলাহী আৰু আলুগুটি দিয়া হ'ল। এয়া হাঁহৰ মাংসৰ কাৰণে কেৰাহী পতা হ'ল। ইয়াত তেল দিছে। তেল দিয়াৰ পিছত এতিয়া মাংসখিনি মেৰিনেট কৰি ল'ব। এয়া মাংসত দিছে হালধি, তাৰপিছত দিব গৰম মছলা, তাৰপিছত দিব মিট মছলা আৰু লাল মিৰ্চ পাউডাৰ। মছলা দি এতিয়া দিব ইয়াত পিঁয়াজ দি ভালকৈ সানি, তাৰপিছত দিব ইয়াত তেজপাত দি ধুনীয়াকৈ সানি ল'ব। এয়া বৰমাই সানি আছে। এতিয়া কেৰাহীত তেল গৰম হ'ল। গৰম হোৱাৰ পিছত ইয়াত দিছে পিঁয়াজ। এই পিঁয়াজটো ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই হোৱাৰ পিছত ইয়াত দিব মাংস। এয়া দেখিছেনে ল'ৰাটোৱে ইমান যে ফূৰ্তি কৰিছে, একদম গানৰ ডিজে ওচৰলৈ যাওঁতে তাত হাঁহনি নাই। এয়া ওচৰত গৈ চাই আছে। এয়া এতিয়া কেৰাহীত দিছে মাংসখিনি দি ভালদৰে লৰাই দিব। মায়ে গাহৰি খৰিকাত দিবলৈ ৰেডি কৰি আছে। আৰু মোলে ব্ৰইলাৰ কৰিবা হয় নাই? এয়া হাঁহ মাংস হ'বই হ'ল আৰু, টেষ্ট কৰিবলৈ দিব দেই। এয়া মায়ে গাহৰি পুৰি আছে। আৰু আজি মই ফাৰ্ষ্ট ভিডিঅ' কৰিছোঁ, কিবা যদি ভুল বান্ধি হয় প্লিজ ক্ষমা কৰি দিব। এয়া মোনে মোৰ কাৰণে ব্ৰইলাৰ পুৰিবলৈ লৈছে। মই গাহৰি নাখাওঁ। মোন মানে মোৰ হাজবেণ্ড হয় হা। এইপিনে ল'ৰাটো আৰু ঠাহনি নায়ে আজি, নাচি আছে, নাচি ডিজে ওচৰলৈকে গৈ আছে।
এয়া ব্ৰইলাৰ পুৰি আছে নাহে জুইছিলে নাহে দেই এয়া ব্ৰইলাৰ হৈ আছে আৰু মই খোৱাটো ভিডিঅ' কৰিব নোৱাৰিলোঁ এয়া দেখিছেনে ল'ৰা নাচোন হৈয়ে আছে আৰু আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ